তো কি খবৰ সকলোৰে তো গাইস পিৰিয়ডিক টেবল যিখন অসমীয়াত কয় মৌলৰ পৰ্যায়বৃত্তৰ তালিকা সেইখনক কোনো চিনি নাপায় আৰু সায়েন্সত পঢ়া ছোৱালীবিলাক বিশেষকৈ সেইখনত বহুত ইণ্টাৰেষ্ট আছে তো গাইস তাৰ প্ৰথম মৌলটো এটা পিৰিয়ডিক টেবলখন আহি আছে তো গাইস প্ৰথম মৌলটো যিটো আছে হাইড্ৰোজেন তো গাইস আমি হাইড্ৰোজেন গেছ আজি বনাম এট আৱাৰ ষ্টুডিঅ' তো গাইস কি লাগে এই এক্সপেৰিমেন্টত কি কৰো আমি তো একেলগে আমাৰ ভিডিঅ'টো নন ষ্টপ একদম স্কিপ নকৰাকৈ চাই যাওক তো হেল্ল' গাইস মই হলনিকো আপোনালোকক স্বাগতম জনাইছো আমাৰ আপোনালোকৰ সকলোৰে ইউটিউব চেনেল EXP অফ আসামলৈ তো গাইস বলক আমি এক্সপেৰিমেন্টটো আৰম্ভ কৰোঁ তো গাইস যদি ভিডিওটো স্টার্ট করব লাগা তেতিয়াহ'লে আমি অলপ সেফটি ইউজ কৰিব লাগিব তো গাইস তাৰ কাৰণে মই মাস্ক পিন্ধি লম আৰু নাকত গলে এটো চেস ফাইট তো গাইস তো গাইস রেডি তো গাইস প্রথম আমি সৰুৰ পৰা স্টার্ট কৰিম তাৰ কাৰণে কি লাগে আপোনালোকক প্ৰথমতে কৈ লম গাইস আমাৰ লগত আছে সোডিয়াম হাইড্ৰক্সাইড তো গাইস সোডিয়াম হাইড্ৰক্সাইড আছিল 500 গ্ৰাম তো গাইস ইমান নালাগে বাৰু আমাক তো তথাপিতো আমি অলপ পানী লৈ লৈছো ইয়াতে তো গাইস এখিনি আমি লৈ লৈছো তাৰ পিছত আমি বস্তুটো সৰুৰ পৰা স্টাৰ্ট কৰো তো গাইস সৰুৰ পৰা স্টাৰ্ট কৰিলে আমাৰ লগত আছে টেষ্ট টিউব এনেকুৱা ধৰণৰ টেষ্ট টিউব আমি এনেকুৱা লৈ লৈছো সিস্টেম কৰি তাৰ পিছত আমাক লাগিব এলুমিনিয়াম ফয়েল কৰিলো তাৰ পিছত আমাক লাগিব পানী তো গাইস সৰুৰ পৰা স্টাৰ্ট কৰি দেখো এটো সোডিয়াম হাইড্ৰক্সাইড বহুত কয় কাস্টিক সোডা এটো বহুত ধৰণৰ মানে যেনেকুৱা আপোনালোকৰ ঘৰত ষ্টিলৰ বাচন বৰ্তনত ইতে যে লেতেৰা লাগি যায় তো হেতৰৰ কাম কৰে প্লাস আপোনাৰ যেটো ড্ৰেইন ক্লিনাৰ থাকে তাতো থাকে এটো কাস্টিক সোডা এটো হাই পাৱাৰ হয় এটো 30% তো গাইস এটো একদম ডেঞ্জারাস তো গাইস আমি অলপ পানীটো ভৰাই লম ইয়াতে অলপ পানী ভৰাম এটো নরমাল পানী গাইস এখিনি পানী লৈ ললো এতিয়া আমি ইয়াত এড কৰিম আমাৰ সোডিয়াম হাইড্ৰক্সাইড NaOH তো গাইস এটো আমি এড কৰি লও এটো বেছি পৰিমাণে নকৰো কাৰণ গছৰ জুই লাগি যাব আমাৰ Lo diu. Garam. Guys itu selok. Tuh, presiden nukoni kota-kota. Please আপনি guys itu ঘৰত ট্রাই করবার চেষ্টা নকৰব guys let's start 3 guys all flammable hydrogen gas পুরা অলপ পরিমাণে গ্যাস উঠি আছে গাইস তো সেই কারণে ইমান ভালকে জ্বলা নাই তো প্রথমবারে যি জ্বলিছিল খিনি আৰু গাইস স্পেশাল কৰি নাথাকি একদম গৰম তুমি থৈ দিলো তো এতিয়া আমি অলপ ডাঙৰ কৰো তো গাইস আমাৰ লগত আছে 100 ml প্ৰায় 100 ml এটা ফ্লাস্ক তো গাইস এটো তুমি কৰি চাও কিমান হ'ব লাগিব তো গাইস এটো স্টার্ট কৰো তো গাইস হঠাৎ কৰি চালো এতিয়া অলপ ডাঙৰ আছে তো গাইস ডাঙৰটোত আমি পানী 40 ml লৈ লম পুৰা জুখি মাখি Bisa 40 ml লৈ লৈছো চাও এটা আমি মিক্স করি সোডিয়াম হাইড্রোক্সাইড তো সোডিয়াম হাইড্রোক্সাইড মিক্স করলাম অলপ বেশি পরিমাণে দিম আমি সোডিয়াম
অফ সাইড লৈ ললো এতিয়া মিক্স কৰো গৰম মিক্স আপ হৈ গ'ল তো গাইস এতিয়া আমি ইয়াত এড কৰিম এলুমিনিয়াম ফয়েল তো গাইস ready 3 2 1 तो गाइस हालत खराब एकदम तो कैमरामैन क्या ना एकदम की हुई है एकदम तो गाइस हमारे लोगों ने कैमरामैन तो यो तोरा हालत खराब एकदम तो यो ते ना के नले तो गाइस अपने चले दियो टेंशन आरो ता करि आছো 1 minute 2000 years later तो गाइस तो आरो অলপ বেছিকে বনাম এবার টেকনিক কোতে ইমান बस किमान হৈছে তো গাইস আৰু এই সেম প্ৰসেস Three, 2 and 1 guys, একজন ওলাই হোৱাৰ পিছত চাই লওকচোন এবাৰ কিবা থাকে না ইয়াতে ইমান ধুমা ধুমা কিবা দিলো ফয়েল মাখা একো নাই তো গাইস আজি ভিডিও এখনি আছিল তো যদি আপোনালোকৰ ভাল পালে ভিডিওটো চাই তো লাইক কমেন্ট সাবস্ক্রাইব এন্ড শেয়াৰ কৰিবলৈ নাপাহৰিব তো তেতিয়ালৈকে লগ পাম এটা নতুন ভিডিও এটা নতুন টপিকৰ সৈতে টিল দেন বি পজিটিভ বিল ইন সাইন্স জয় আই